হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো এতিয়া আমি ওলাই আছোঁ মানে আপোনালোকে দেখাব গৈ বলক। আৰু এনেকৈ ওলাই মেলিছোঁ আজি দেওবাৰ মানে আজি ৰবিবাৰ, সেইবাবে আমাৰ কোম্পানী বন্ধ আছে। দেখিছে এইটো কোম্পানী, আৰু কোম্পানীটো বন্ধ আছে। আৰু এখন আমাৰ বাইক আহি গ'ল চলো। তো এতিয়া আমি গৈ আছোঁ বলক, যাম আৰু বলক চলো। বলক তো এতিয়া আমি গৈ আছোঁ, ক'লে গৈ আছোঁ? দীপৰ বিল বলক, দীপৰ বিল গৈ আছোঁ বলক। चलिए तो हमार माने कोम्पानी पर बेसी दूर নহয় दीपर बिल दीपर बिल जाऊँ बोलो स्टार्ट माने बोलो कार বাইকত গৈ থকাৰ বাবে ভইচটো ভালকৈ শুনা নাপালে। তো নেক্সট ভিডিঅ'ত গম পাব আৰু মই কম ভালকৈ ধুনীয়াকৈ। তো এতিয়া ধুনীয়াকৈ দীপৰ বিলৰ মানে গান মানে মিউজিক ধৰণি মানে কপিৰাইট লাগিবতো, সেইবাবে মানে মিউজিকটো শুনি গৈ থাকক বালা। তো সেইখনে দেখিছে দীপৰ বিল ধুনীয়াকৈ দেখাইছোঁ বোলক। ওপৰৰ পৰা বিল্ডিং এটাও আছে, বিল্ডিংটো ওপৰৰ পৰা দেখাইছোঁ মানে বালাক মানে অলপমান গানটো শুনি মানে মিউজিকটো অলপমান মিউজিক লৈ আছোঁ একদম কি ক'বা দে ধুনীয়াকৈ ৰাস্তাত কি ধুনীয়া পৰিৱেশ বুম বুম। আৰু চাওক না এইপিনে চাওক না দীপৰ বিল কি মজা লাগিছে। অলপ মানে কি ক'ম আৰু চকুৱে চাই নকওঁ আপোনালোকে চাওক ভিডিঅ'টো একেলগে। আৰু ধুনীয়াকৈ একদম বহি মেলি ইয়াত পূৰা ইয়াত আইচক্ৰীমৰ দোকানো আছে, খাব পাৰে আইচক্ৰীম বহি পিনে। আৰু দীপৰ বিলৰ হেৰিটো যদি চাই মানে আৰু বিন্দাছকৈ খাই দিব পাৰে। আৰু পিনে মাংস পুৰা আছে, খাব পাৰে যদি মাংস পুৰা খাব পাৰে। এই মজা তো এয়াই দীপৰ বিলৰ মাছ মানে দীপৰ বিল ইয়াত এই নাও দেখিছে, নাওবিলাক এই নাওবিলাকৰ পৰা মানে দীপৰ মানে মাজত গৈ মাছ পানী মাৰি আহি ইয়াতে বেচেহি আৰু বিন্দাছ পূৰা বহি পূৰা টকা কামাই আছে। মজা মজা য়ম্মি এইটো বৰফ খাই আছোঁ একদম মজা আৰু সৌ দুজন নাৱৰীয়াই মাছ মাৰি আহি আছে আৰু মানে পাৰলৈ আহি আছে আৰু ধুনীয়াকৈ সেইয়া পাৰ ৰখিব আৰু মাছ বেচিব সেইবিলাকে দে। দীপৰ বিল তো দীপৰ বিল হ'ল একদমতো আপোনালোকে জানে আৰু ৰাকেশ চেন্দাই একদম এইখন বিলৰ এই বিলখনৰ ওপৰতে গান ৰচিছিলে দীপৰ বিলৰ মানে দীপৰ বিলতে জাকৈ মাৰোঁতে, আৰু জাকৈ মাৰোঁতে জোকে ধৰোঁতে একদম মানে কি হৈ গৈছিলে। আপুনি গানটো শুনিছে নাই? দীপৰ বিলৰ গানটো শুনিছে নাই? এই মজা লাগে নাই? একদম ৰাকেশ চেন্দাই একদম পূৰা একদম এইখন বিলৰ ওপৰতে গান ৰচিছিলে, আপোনালোকে শুনিছেই। তো একদম ধুনীয়া আৰু মজা। আৰু ইয়াৰ এই বিল্ডিংটোৰ ওপৰত উঠিম বলক, বিল্ডিং উঠি দিওঁ না কি? চলো একলগে উঠি যায়। ওখ আছে দেই, পূৰা ওখ আছে। ইয়াৰ দেখিছে নাই? ওখ আছে।
আৰু মানে চাওক সেইখন দীপৰ বিল হোৱাট এ বিউটি ৱাও দীপৰ বিল তো ভিডিঅ'টো ইয়াতে আৰু সমাপ্ত কৰিছোঁ আৰু বেলেগ ক'ৰবাত কামাখ্যা যাম আৰু ক'ৰবাত যাম চাগে আৰু আপোনালোকে ভিডিঅ' দেখা পাই থাকিবতো আৰু আপোনালোকে এটা কাম কৰিব প্লিজ মোৰ চেনেলটো 1K ছাবস্ক্ৰাইব হৈ পেলাই গৈ আছে আৰু 1K ছাবস্ক্ৰাইব কৰিব তাৰপিছত বিন্দাছ আৰু একদম ধুনীয়া একদম এখন দীপৰ বিল মজা লাগিলে আহি আৰু আবেলি টাইমত আৰু মজা লাগে আহি মানে আবেলি টাইমত আৰু ধুনীয়া হৈ থাকেতো আৰু এতিয়া অলপমান তো এতিয়া 12টামান বাজি থাকে তো এতিয়া ইমান ভাল নালাগে আৰু একদম দুপৰীয়া টাইমত মানে আবেলি টাইমত মজা লাগে তো আজিলৈ ভিডিঅ' ইমানেই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই